মাজততো নাই তো মই ভাবোঁ আমাৰ চৰকাৰৰ ফালৰ পৰা এখন আঁচনি কৰিছোঁ যি আঁচনিৰ জৰিয়তে যাতে গৰুৰ বিহুৰ আমাৰ তাৎপৰ্য অস্তিত্ব অক্ষুণ্ণ থাকে সেইকাৰণে আমি ভাবোঁ যে আমি গৰুৰ বিহু পাতিবৰ কাৰণে এটা এটা মতা গৰু আৰু এগৰাকী এগৰাকী মহিলা গৰু দিয়াৰ ব্যৱস্থা কৰি দিম হ'ব এখন নতুন আঁচনি হ'ব যে যাৰ যাৰ ঘৰত গৰু নাই সেইসকলক আমি গৰু এযোৰ এযোৰ দিয়াৰ ব্যৱস্থা কৰি দিম হ'ব বাবা আমাৰ এইবাৰ বহাগ বিহুত আমাৰ ছোৱালীসকলে নাচি পেলাই বিশ্ব ৰেকৰ্ড কৰিলে গতিকে তেখেতসকলৰ কাৰণে আপুনি কিবা এটা আঁচনি ঘোষণা কৰিব নেকি তো নাচনীসকলৰ কাৰণে মোৰ আঁচনি অলৰেডি হৈ আছে যিসকল নাচনীয়ে আঞ্চলিক ভিত্তিত শ্ৰেষ্ঠ তেওঁলোকে যি প্ৰদৰ্শন কৰিছে সেইসকলক আমি 1 বছৰৰ ভিতৰত চিনাক্ত কৰি সকলোকে এটা এটা চাকৰি দি দিম যা হ'ব মামা এই অহা বছৰ যে ৰেকৰ্ডটো কৰিব এই ৰিণিকিয়ে যাবগৈ নেকি বাৰু তা এই ৰিণিকি শব্দটোত কাৰ প্ৰব্লেম আছে হাত দাং তা ইয়াতে কাৰো প্ৰব্লেমেই নাই কেইটামান ল'ৰা আছে কেইটামান সাংবাদিক আছে খালি ৰিণিকিৰ পুকৰত লাগি থাকে এটা বেয়া কথা না ৰিণিকিয়ে অমুক কৰিলে ৰিণিকিয়ে তমুক কৰিলে নাপায় বাবা এইবিলাক বিশ্ব ৰেকৰ্ডটো কামটো কথাহে কৈছিলোঁ মামা ইয়াতে বহুত সকলে চিঞৰি আছে বুলেট লাগে তেওঁ ছোৱালীবিলাকক স্কুটি দি দিলে কিন্তু আমাৰ ল'ৰাবিলাকক বুলেট তো বুলেট কাক লাগে চাওকচোন বুলেটৰ সংখ্যা কিমান কাক লাগে বুলেট হাত দাং এই বাবা তই মেট্ৰিক পাছ কৰিলি এই পলাই গ'ল এইফালে কাক লাগে চা বাবাহঁত মেট্ৰিকত যদি ফাৰ্ষ্ট ডিভিজন পাওঁ তেন্তে মই বুলেট দি দিম হ'ব কিন্তু বুলেটত যদি তহঁতে গাৰ্লফ্ৰেণ্ড উঠাও তেতিয়া কিন্তু বুলেট দিয়া নহ'ব গাৰ্লফ্ৰেণ্ড উঠাবি নেকি চা বাবাহঁত তো বুলেটত কি হৈ যাব মই এটা নতুন প্ৰযুক্তি ব্যৱহাৰ কৰিম যে বুলেটত যদি তহঁতে গাৰ্লফ্ৰেণ্ড উঠাও তেন্তে বুলেটখনে চিঞৰ মাৰি দিব যে মামা বুলেট তই কাহিনীটো গম পাই আছনে নাই তহঁতে যদি বুলেটখন তহঁতে ললি গুচি গ'লি তাতে গাৰ্লফ্ৰেণ্ড উঠাই দিলি যেতিয়াই গাৰ্লফ্ৰেণ্ড উঠিব বুলেটখনে নিজে নিজে চিঞৰ মাৰি দিব যে মামা বুলেট গতিকে যদি মামা বুলেট বুলি চিঞৰি দিয়ে বুলেটখনৰ লাইচেন্সটো কেঞ্চেল হৈ যাব গতিকে তহঁতক যদি লাগে তাৰপিছতো মই কৰাই দিম এইটো কিন্তু চিটিং হৈছে দেই বুলেটখনো দিব আকৌ কিন্তু বুলেটত উঠাবলৈ আকৌ মানুহজনী নিদিব এইটো কেনেকুৱা কথা হয়নে বাবা আপোনাৰ দাদাৰ এটা প্ৰশ্ন আছে যে চুলি নোহোৱা টপা মানুহখিনিৰ কাৰণে কিবা আঁচনি কৰিব নেকি আপুনি মইতো একদম টপা মানুহ এজন আগত দেখি গৈছোঁ অলপ থিয় হৈ দিয়ক এইফালে চাই দিয়ক এই মানুহজনৰ কাৰণে এটা হাত চাপৰি মাৰি দিয়ক তো আমাৰ আপুনি বিয়া পাতিছে বিয়া পাতিলে তো এখেতৰ বিয়া পাতাৰ পিছত গোটেই চুলিটো সৰি গ'ল দিয়ক মই ব্যৱস্থা কৰি দিম তো আজিকালি আমাৰ প্ৰব্লেম হৈছে কি ৰান্ধনীসকলে ভাত বনালে ভাতত চুলি পৰে তা এতিয়া আমি কি কৰি আছোঁ যে এই টপা ব্যক্তিসকল যিসকলৰ মূৰত একেবাৰে চুলি নাথাকে তেখেতসকলক পাকঘৰত ভৰোৱাৰ ব্যৱস্থা কৰি দিছোঁ ভাল ব্যৱস্থা লৈছে কিন্তু মামা আপুনি সকলোৰে বাবে আঁচনি ঘোষণা কৰিছে কিন্তু বৰলাসকলৰ বাবে কিবা আঁচনি ঘোষণা কৰিছে নেকি তা ইয়াতে বৰলা কিমান আছে বৰলা ইমান সোপা আৰে বাবা মই যদি তাতে গুচি যাওঁ বৰলা এটাও নাইকিয়া হৈ যাব তই উঠ চেপিলে গাখীৰ ওলাই তই বৰলা তোৰ বয়স কিমান এই বাবা চিঞৰি থকা বাবাটো তোৰ বয়স কিমান 18 পাৰ হৈ গ'ল সি নিজকে বৰলা বুলি ভাবে চা বাবাহঁত চা মই কৈ আছোঁ মোক ক'ব দে তহঁতিক বুলেটো লাগিব বৰলাটো লাগিব টপা আঁচনিটো লাগিব চবতে ইহঁতে মাত দিয়ে ৰ মোক ক'ব দে
তো যিসকল মতা মানুহে ৩৫ বছৰ বয়সলৈকে প্ৰেমত ঠগ চগ খাই ছোৱালী নাপায় তেনেসকল ব্যক্তিক আমি বৰলা বুলি চিনাক্ত কৰিম হ'ব তো তেনেধৰণৰ যদি ব্যক্তি আমাৰ ইয়াতে আছে দেন মই শশী দাসক MLA কৈ দিম এখন লিষ্ট বনাই দিব আৰু অহা বছৰ চাপৰ মুখৰ বিহু ষ্টেজতে মই তেখেতসকলক এজনী ধুনীয়া ছোৱালী বিয়া পাতি দিম হ'ব দে বাবা আমাৰ এই বাইদেউগৰাকী স্কুলৰ ৰান্ধনী তেখেতে আপোনালোকে এটা প্ৰশ্ন পঠাইছে যে স্কুলৰ ৰান্ধনীসকলৰ বাবে কিবা আঁচনি লৈছে নেকি আপুনি স্কুলৰ ৰান্ধনীৰ মোৰ তাতে বহুত কমপ্লেইন আছে বাবা তো স্কুলৰ ৰান্ধনীসকলৰো ছেম প্ৰব্লেম যে ভাতত চুলি পৰে গতিকে মই ভাবোঁ এখেতসকলৰ কথাটো আমি চিন্তা কৰিব লাগিব ঠিক আছে আৰু কিবা আছে তো মোৰ লগত আজি সৰ্বাদাও ইয়াতে আছে মই সৰ্বাদাক মাতি দিওঁ সৰ্বাদাও আহি ইয়াতে উপস্থিত আছে তেখেতেও কিবা কিবি দুটামান ক'ব তো আমি ধুনীয়াকৈ শুনিম মামা আপোনাৰ আৰু এটা প্ৰশ্ন আছে এই টিভিৰ পৰা এটা ফোন কৰিছিলে যে কি লাগে লেট্ৰিন লাগে লেট্ৰিন সম্পৰ্কে আপুনি কিবা ক'ব নেকি লেট্ৰিনৰ আঁচনিৰ বিষয়ে তো লেট্ৰিন কাক লাগে চৰকাৰী লেট্ৰিন লাগে তো যিসকলে 5 বাৰতকৈ বেছি কামটো কৰে তেখেতসকলেহে পাব কিন্তু দেই তো 2 বাৰ কৰাবিলাকক চৰকাৰী লেট্ৰিন নিদিয়ে দেই হ'ব মই সকলোকে শুভকামনা জনাইছোঁ আৰু আজিৰ এই অনুষ্ঠানটো খুব সুন্দৰভাৱে হৈ যাওক মই তাৰ কামনা কৰি